Hello guys, মই হৈছোঁ ৰিম্পি গগৈ ব্লগলৈ স্বাগতম। আজি এটা ৰেচিপি বনাম বুলি ভাবিলোঁ। তাৰমানে সকলোৱে মাংস খাই ভাল পায়, কিন্তু পট লিভাৰ, আমঠু কিছুমানে বেয়া পায়, কিন্তু সেইটো ক্ষেত্ৰত মই বেয়া পাওঁ। কিন্তু কেতিয়াবা যেতিয়া এখিনি ঢেকীয়া আৰু পিঁয়াজ পাতৰ লগত জলকীয়া অকণমান দি বনাব লাগে, এয়া খুব ভাল মই লাগে খাই। আলু কাটি আপোনালোকক লৈছোঁ, আজি ৰেচিপিটো মই পিঁয়াজ, দেখাম, চাই থাকক। তাৰপিছত পিঁয়াজ পাতা, শুকান জলকীয়া, নহৰু কেইফুটামান আৰু ঢেকীয়া। তাৰপিছত সকলোবিলাক লৈ লৈছোঁ। তাৰ লগতে এইবোৰ বইল কৰি কিনে মাংসবোৰ, নলীৰ মাংস, আমঠু এনেকৈ সৰু সৰুকৈ কাটি লৈছোঁ। তাৰপিছত তাত দিবলৈ নিমখ, চিকেনৰ মছলা, ৰংগুড়া, জিৰা এইবোৰ লৈ ল'লোঁ। কেৰাহী পাতি দিলোঁ, লগালোঁ। কেৰাহীখন গৰম হ'বলৈ দিছোঁ অলপ টাইম। তেল দিছোঁ। তেল আপোনালোকে নিজৰ ইচ্ছামতে দিব পাৰে। অলপ তেল বেছিকৈ দিলে ভাল লাগে খাই, মানে ভাতৰ লগত তেতিয়া মাখি খাই ভাল লাগে আৰু। তেলখিনি গৰম হৈছে লাহেকৈ। পাকঘৰ চাকঘৰবোৰ লেতেৰা দেই, ভাড়া ঘৰতহে আছোঁ, সেইকাৰণে এইবিলাক নজৰ নিদিব আৰু। এয়া মাংসখিনি দি দিলোঁ তেলত ধুনীয়াকৈ। পূৰা খাই টেষ্টি লাগে, এবাৰ খাই চাব আপোনালোকে। মই নাখাওঁৱেই বিশেষকৈ। এয়া মাংসখিনি লাহে লাহে ভাজি আছোঁ। তাৰপিছত মাংসখিনি সিজিবৰ কাৰণে অলপ হালধি, অলপ নিমখ দি লৈছোঁ। বিহু নাচি নাচি মাত ভাঙি গৈছেগৈ একদম, জেং বিহু। পাঁচফোৰণকেইটা দিবলৈ পাহৰিলোঁ, এতিয়া লাষ্টত দি দিলোঁ আৰু। বেছিকৈ বনোৱাৰ অভ্যাস নাই যে, পাঁচফোৰণকেইটা এতিয়া দিছোঁ। কেতিয়াবা বনাওঁ আৰু, বিশেষকৈ ভাত মোৰ হাজবেণ্ডে বনায়, মই টিকলাৰ লগত লাগি থাকিব লগা হয়। ধুনীয়াকৈ অকণমান লৰাই লৰাই চাওক কি ধুনীয়া হৈছে, ৰঙচুৱা। এনেকৈ খায়ো ভাল লাগে কেতিয়াবা। তথাপি নাখাওঁ, আজি মই ঢেকীয়াৰ লগতে ভাজি দিম। এতিয়া আলুখিনি দি দিওঁ লাহেকৈ। আলুখিনি দি দিছোঁ, 2টা আলু লৈছোঁ মই সৰু সৰুকৈ কাটি। তাৰপিছত আপোনালোকে লৰাই দিয়ক অলপ। পিঁয়াজখিনিও দি দিয়ক লগতে, পিঁয়াজখিনিও দি দিব। সকলোবোৰ বস্তু এবিধ এবিধকৈ দি দিলে লগ হৈ যাব, ভাল লাগিব খাই তেতিয়া। এতিয়া নহৰুখিনি পিচি লৈছোঁ, শুকান জলকীয়া কেইটামান। জলকীয়া মই বেছিকৈ দিম বুলি ভাবিছিলোঁ, কিন্তু নিদিলোঁ কিয়, ল'ৰাটোৱে খাব নোৱাৰে, সেইটো কাৰণে জলকীয়া অকণমান কমকৈ দিছোঁ মই, শুকান জলকীয়া। লাষ্টত অকণমান এনেকৈ কৰি ভাজি কিনে পিটিকি দিম। লৰাই দিব ধুনীয়াকৈ, লৰাই থাকক। বাকী আপোনাৰ মছলাখিনি সকলোখিনি দি দিয়ক একেলগে। মছলাখিনি দি লওঁ, মিক্স কৰি। ধুনীয়া কালাৰ হৈছে চাওক, ধুনীয়া কালাৰ আহিছে। অলপ দেৰি লৰাই লৰাই তাৰপিছত ধুনীয়াকৈ ঢাকনখন মাৰি দিয়ক। ঢেকীয়াখিনি দিবলৈ আছে, একেবাৰে লাষ্টত ঢেকীয়াখিনি দি কিনে ঢাকনখন মাৰি দিব লাগিব।
few অলপ দেৰি moments later. পিছত চাওক আপোনালোকে ঢাকনখন এৰাই দিয়াৰ পিছত কি ধুনীয়াকৈ সিজিলে মাংসখিনি আৰু ঢেকীয়াবোৰ ধুনীয়াকৈ সিজিছে তাৰপিছত এতিয়া খোৱাৰহে মজা ল'ব লাগে আৰু আলুবোৰো সিজিছে চাইছোঁ ভাঙি দিছোঁ আলুবোৰ চব কি ধুনীয়াকৈ সিজিছে ফাইনেলি এইখিনি হৈ গ'ল চাওক আপোনালোকে খাওঁ মই অলপ কেনেকুৱা হৈছে টেষ্টি আলু টেষ্টি হৈছে খাই চাব আপোনালোকে এনেকুৱা ৰেচিপিটো এবাৰ যদি বনোৱাখিনি ভাল লাগিল ৰেচিপিটো চাই ভাল লাগিল তেতিয়াহ'লে জানেই নহয় কি কৰিব লাগে লাইক ছাবস্ক্ৰাইব শ্বেয়াৰ এটা কৰি দিব বাই বাই